শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ অন্তৰ্গত আমি এখন সদস্য হয় মাত্ৰ আমি মানে বিশেষকৈ যিখন আমাৰ আদৰণি সমিতি এই আদৰণি সমিতিৰ আমি অৱশ্যে উপসভাপতি হিচাপে আছিলোঁ আৰু সেই হিচাপে আমি আজি ১.৫ মাহ মাত্ৰ সময় পাইছোঁ যে এই ১.৫ মাহ সময়তে আমি মানে যথেষ্ট কষ্ট কৰিব লগা হৈছে এইকাৰণে যে অনুষ্ঠানটি আমি খুব কম সময়ৰ ভিতৰত কৰিব লগা হ'ল আৰু ইয়াৰ আগতে আমাৰ কেইদিন মাত্ৰ বুলি ক'ব পাৰি যে আমাৰ সোণালী জয়ন্তী ইতিমধ্যে সাহিত্য সভা হৈ গৈছে তাৰ বাবে তথাপিতো আমাৰ মানুহখিনিৰ অঞ্চলৰ যিখিনি মানুহ পাইছোঁ সেইখিনি বৰ উদ্যমী তেওঁলোকৰ ওচৰত গৈ আমি বৰ ভাল পাইছোঁ আৰু তেওঁলোকে সহায় জনাইছে আৰু এনেকুৱা সহায় জনাইছে যে তেওঁলোকে আমাক খুব উৎসাহিত কৰিছে সেইবাবে আমাৰ অনুষ্ঠানটো বৰ সুন্দৰ হ'ব বুলি আমি ভাবিছোঁ আৰু এই চেগতে মই গোটেই অসমবাসী আমাৰ গোটেই দেশবাসী সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই সকলোৰে শুভকামনা কৰিছোঁ। ইতিমধ্যে কাৰ্যসূচী আমাৰ আজি মানে হেৰি হ'ল প্ৰথমতে আমাৰ বন্তি পূজন হ'ল তাৰপিছত তাৰ পতাকা উত্তোলন হ'ল তাৰপিছতে আকৌ হেৰি হ'ল আপোনাৰ এই শ্বহীদ বেদী উন্মোচন হ'ল তাৰপিছতে আমাৰ হেৰি হ'ল গছ বৃক্ষৰোপণ হ'ল বৃক্ষৰোপণ কাৰ্যসূচীবিলাক হ'ল এনেকৈ কাৰ্যসূচীবিলাক বঢ়িয়াকৈ সুন্দৰভাৱে হৈছে দুদিনীয়া আজি হ'ব আৰু অহাকাইলৈ হ'ব অহাকালি আমাৰ মানে বিশেষকৈ মুকলি সভা তাৰ আগতে আমাৰ সভাপতি মহোদয় আমাৰ আদৰণি জনাই অনা হ'ব আৰু লগতে আমাৰ মুকলি সভা হ'ব আৰু মুকলি সভাত ইতিমধ্যে আপোনালোকে পাইছেই কাৰ্যসূচী যিখিনি আছে সেইমতে আমাৰ সুন্দৰ হৈ যাব এইটো কামনা কৰিছোঁ এইখিনিয়ে মই ক'লোঁ হয়। অসম সাহিত্য সভাৰ ডক্টৰ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ আজি প্ৰথম দিনৰ যি কাৰ্যসূচী ইতিমধ্যে আপোনালোকে গম পাইছে ৰাতিপুৱা ৭ বজাৰ লগে লগে ভূপেন হাজৰিকাৰ যি বন্তি প্ৰজ্বলন তেখেতৰ প্ৰতিকৃতিত এই অনুষ্ঠানটি সুকলমে হৈ গৈছে প্ৰায় শতাধিক ব্যক্তিৰ উপস্থিতিত আজিৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত হৈছে তাৰপিছতেই আমাৰ দ্বিতীয় কাৰ্যসূচী পতাকা উত্তোলন কাৰ্যসূচীটি ৰূপায়ণ কৰিছে শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ এগৰাকী সমাজসেৱী সমাজ হিতৈষী ব্যক্তি টংকেশ্বৰ ডেকাদেৱী ইয়াৰ পিছতেই আন এটি আজি আকৰ্ষণীয় কাৰ্যসূচী এই কাৰ্যসূচীটি হ'ল ভূপেন হাজৰিকাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন এই কাৰ্যসূচীটি সুন্দৰভাৱে ৰূপায়ণ কৰিছে আমাৰ এগৰাকী স্বনামধন্য সাহিত্যিক আমাৰ শ্ৰদ্ধাৰ আমাৰ কাৰ্যকৰী সভাপতি ভূপেন ডেকা আদৰণি সমিতিৰ সভাপতি ভূপেন ডেকাদেৱে তেওঁৰ লগত সহযোগ আগবঢ়াইছে ওদালগুৰি জিলা সাহিত্য সভাৰ বৰা সম্পাদক মহোদয় আৰু চক্ৰ বিষয়া বাইদেৱে ইয়াৰ পিছতেই আমাৰ এতিয়া আৰম্ভ হৈছে গ্ৰন্থ বিপণী অনুষ্ঠান এই অনুষ্ঠানটিত আমাৰ যোৱা সোণালী বৰ্ষত যিখিনি গ্ৰন্থ শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ তৰফৰ পৰা প্ৰকাশ হৈছিলে প্ৰায় 56খন গ্ৰন্থ এই গ্ৰন্থখিনি আজি মুকলি যি বিপণী ব্যৱস্থা কৰিছে এই কাৰ্যসূচীটিও সফলভাৱে ৰূপায়ণত আমি সমূহ সাহিত্যভাৱী ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ পৰৱৰ্তী সময়ত আমাৰ ভূপেন্দ্ৰ সংগীত আৰু ভূপেন্দ্ৰ সংগীতৰ ওপৰত নৃত্য পৰিৱেশিত হ'ব ইয়াত প্ৰায় আমাৰ যিমানখিনি অঞ্চলৰ শিক্ষানুষ্ঠানৰ লগত জড়িত ছাত্ৰ ছাত্ৰীয়ে হওক বা অন্য যিখিনি আমাৰ কলা কুশলী আছে তেখেতসকলৰ সহযোগত এই অনুষ্ঠানটি হ'ব বুলি আমাৰ আশাবাদী পৰৱৰ্তী সময়ত অহা 9 ছেপ্টেম্বৰত আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব এই মুকলি সভালৈ অসমৰ বিভিন্ন স্বনামধন্য সাহিত্যিকসকলক আমন্ত্ৰণ জনোৱা হৈছে বিশেষকৈ ডক্টৰ ভূপেন হাজৰিকাৰ লগত একে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা সন্মানীয় শিল্পী কমল কটকীদেৱ শিল্পী লোকনাথ মিশ্ৰ তেওঁলোকৰ গোস্বামী তেখেতক আমন্ত্ৰণ জনোৱা হৈছে গতিকে কাইলৈ যি মুকলি সভা অনুষ্ঠান এই অনুষ্ঠানটি সকলো ৰাইজৰ আমি আন্তৰিকতাৰে সহযোগ কামনা কৰিছোঁ আৰু পৰৱৰ্তী যি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান এই সাংস্কৃতিক অনুষ্ঠানতো
অসমৰ বৰেণ্য শিল্পীসকলক আমন্ত্ৰণ জনোৱা হৈছে তেখেতসকলৰ দ্বাৰা এই সংগীতানুষ্ঠান ৰূপায়িত হ'ব এইখিনি আছিল আজিৰ ডক্টৰ ভূপেন হাজৰিকাৰ লগত সংগতি ৰখা কাৰ্যসূচী